বিটিআর সরকারটো হল জনগণের বিরোধী সরকার। এই বিটিআর ইউপিপিএল সরকার হল ছাত্র ছাত্রীর বিরোধী সরকার। এই সরকারটো হল আমার বিটিসির খেতিয়কসকলের বিরোধী সরকার। এই সরকারটো হল বিটিসির কন্ট্রাক্টরসকলের বিরোধী সরকার। এই সরকারটো হল আমার বিরোধী সরকার, বিটিসি বাকীর বিরোধী সরকার। ইয়ার কারণে আমার সরকার আমি আনিব লাগিব। আজি এই সভার চিফ গেস্ট আমার বিপিএফ দলের সভাপতি বিটিসি নির্মাতা সম্মানীয় হাগ্রামা মহিলাৰী স্যার, ইয়াতে উপস্থিত আমার বিপিএফ দলের সাধারণ সম্পাদক সম্মানীয় মনীশ্বৰ ব্ৰহ্ম স্যার, ইয়াতে উপস্থিত আমার বিপিএফ দলের সকলো উচ্চ পদত আমার নেতা আর ইয়াতে উপস্থিত সালবাৰী অঞ্চলের রাইজ। মই সকলোকে যুৱ বিপিএফ হৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিওঁ যে এই অঞ্চলৰ ৰাইজে বেমাৰ আজাৰ নোহোৱাকৈ ভালকৈ জীয়াই থাকক। আৰু আমিও বিপিএফ হিচাপে আপোনালোকেও আশীৰ্বাদ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিয়ক যে আমি বিটিসি বাকীৰ কাৰণে দিনে নিশায়ে যাতে কাম কৰিব পাৰে, ইয়াৰ কাৰণে আমাকো যাতে শক্তি আপোনালোকে প্ৰাৰ্থনা কৰি দিয়ক। তো মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। আমি বিপিএফ দলত যোগদান কৰিছোঁ কাৰণ আমাক হাগ্ৰামা মহিলাৰী দেৱক লাগে। কাৰণ এতিয়া বিটিআৰ চৰকাৰটো হ'ল জনগণৰ বিৰোধী চৰকাৰ। এই বিটিআর ইউপিপিএল সরকার হল ছাত্র ছাত্রীর বিরোধী সরকার। এই সরকারটো হল আমার বিটিসির খেতিয়কসকলের বিরোধী সরকার। এই সরকারটো হল বিটিসির কন্ট্রাক্টরসকলের বিরোধী সরকার। এই সরকারটো হল আমার বিরোধী সরকার, বিটিসি বাকীর বিরোধী সরকার। ইয়ার কারণে আমার সরকার আমি আনিব লাগিব। আৰু যি দিনৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰী স্যার শাসন কৰা নাই, প্ৰমোদ বড়োৱে শাসন কৰিছে, তার পৰা ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰত তেওঁলোকে ডিপ্ৰাইভ হৈ আছে। আপোনালোকে জানে সন্মানীয় হাগ্ৰামা মহিলাৰী স্যাৰত যি সময়ত শাসন চলি আছিলে, যিসকলে বিটিসি বাকী PhD এডমিশ্যন পালে ছাৰে স্কলাৰশ্বিপ দিছিলে। প্ৰমোদ বড়ো চিফ হোৱাৰ পাছত বিটিসি অঞ্চলত যিমান PhD MPhil পাইছে তেওঁলোকে ডিপ্ৰাইভ, ওৱান টাইম স্কলাৰশ্বিপ পোৱা নাই। আপোনালোকে ভাবিব পাৰে ছ'চিয়েল মিডিয়াত যে ইউপিপিএলে বিরাট ছাত্র ছাত্রীর কারণে কাম করেছে, কিন্তু আজি বিটিসি অঞ্চলত ছাত্র ছাত্রীয়ে বিপিএফ দলত যোগদান করে আছে। হই পাৰৰ পৰা এই পাৰ ছাত্র ছাত্রী ইউথ সকলে বিপিএফ দলত যোগদান কৰিবলৈ তেওঁলোকে আলোচনা কৰি আছে। কাৰণ কি এই সরকারটো হল ছাত্র ছাত্রী বিরোধী সরকার। সম্মানীয় হাগ্ৰামা স্যারে শাসন কৰাৰ টাইমত তেওঁলোকে যিসকলে ইউপিএসসিত পাছ হয় ওয়ান টাইমৰ কাৰণে তেওঁলোকক 3 লাখ স্কলাৰশ্বিপ দিয়ে। এই বছর যিসকলে ইউপিএসসি পাস হৈছে বা আসাম পাব্লিক সার্ভিস কমিশন পাস হৈছে তেওঁলোকে ইয়াৰ পৰা ওয়ান টাইম স্কলারশ্বিপ পোৱা নাই। স্যারে যেতিয়া শাসন কৰিছিলে বিটিসি অঞ্চলত যিসকলে ষ্টেণ্ড কৰে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত স্যারে 2 লাখকে ওয়ান টাইম স্কলারশ্বিপ দিছিলে। কপাল বেয়া, বিটিসি অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে যিসকলে এই প্ৰমোদ বড়ো শাসনত ষ্টেণ্ড কৰিছে এই ছাত্ৰ ছাত্ৰীয়ে 2 লাখ টকা পইচা পোৱা নাই। ছাৰৰ সময়ত বিপিএফ যেতিয়া সরকার আছিল, যি ছাত্ৰ ছাত্ৰীয়ে MBBSৰ কাৰণে মেডিকেলৰ কাৰণে সিট পায়, IIT NIT সিট পায়, ছাৰে স্কলাৰশ্বিপ দিছিলে। এই কপাল বিয়া বিটিসি অঞ্চলত ইউপিপিএল শাসন কৰাৰ পাছত বিটিসি অঞ্চলৰ পৰা কোনোবা যদি মেডিকেলত এডমিশ্যন পাইছে, NIT বা IITত এডমিশ্যন পাইছে, তেওঁলোকে এই 3 লাখ পইচাৰ পৰা তেওঁলোকে দূৰত থাকিলে। কপাল বিয়া। সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমাৰ ভৱিষ্যত চিন্তা কৰা বিপিএফ দলে আৰু পুনৰ আহিব লাগে বুলি বিভিন্ন শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে বিপিএফ দলত যোগদান কৰিছে। ছাৰৰ আগত দিল্লীত ইউপিএসসিৰ কাৰণে খাম্ফা বৰগেৰী ছাৰে পঠাই দিছিলে, কিন্তু এডভাৰটাইজ কৰা নাই। এই ইউপিপিএল সরকার হল এডভাৰটাইজ সরকার। তেওঁলোকে কামটো কম করে বিরাট দেখায়। সেইকাৰণে এই এডভাৰটাইজ সরকার আমাক নালাগে। আমাক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চিন্তা কৰা আমাক বিপিএফ সরকার লাগে। সেইকাৰণে আমিও একশো টাকি কিনে প্রমোদ বড়োৰ ওচৰত যোৱা নাই। কাৰণ আমি জানো প্রমোদ বড়োৱে হিংসাৰ ৰাজনীতি কৰি আছে। প্রমোদ বড়োৱে হিংসাৰ ৰাজনীতি কৰি আছে আৰু হীৰা চৰণীয়া তেওঁ হিংসাৰ ৰাজনীতি কৰি আছে। হীৰা চৰণীয়াই বড়ো জনগোষ্ঠীক বেয়া পায়, বড়ো জনগোষ্ঠীৰ ভাল হোৱাটো হীৰা চৰণীয়াই
বেয়া পায় হীৰা চোৰেণে সদায় হিংসা আৰু গিৰহুনা ৰাজনীতি কৰে সেম প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতি হোৱাটো নিবিচাৰে প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠী হিংসা কৰে সেইকাৰণে এই বড়োলেণ্ড ভূমিটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভূমি এই ভূমিটো মাননীয় হাগ্ৰামা মহিলাৰ ছাৰৰ ভূমি ইয়াত কেতিয়াও হিংসা আৰু গৃহনা ৰাজনীতিক নচলিব ইয়াত সদায় মৰম দাদা ভাই শ্ৰেণ ৰাজনীতিক চলিব সেইকাৰণে আমি দাদা ভাই হিচাপে বিটিচি বাকীক হাগ্ৰামা মহিলাৰ ছাৰক লাগে বিটিচিক বিপিএফক লাগে কাৰণ যি চৰকাৰে খেতিয়কসকলক চিন্তা কৰে এই চৰকাৰে আমাক লাগে যিসকলে বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কথাটো চিন্তা কৰে যে ব্যক্তিয়ে বিটিচি অঞ্চলত ভোট দিলে সন্মানীয় হাগ্ৰামা ছাৰে ভোট দিলে বিটিচি অঞ্চলত 10টা সাব ডিভিজন দিছে বিভিন্ন অফিচ দিছে বেলেগ ভাৰতৰ ঠাইত বড়োলেণ্ড গেষ্ট হাউচ দিছে ইউপিপিএলে কি দিছে প্ৰমোদ বড়োৱে কি দিছে প্ৰমোদ বড়ো অকল লুটিব আহিছে তেখেতে লুটিব আহিছে লুটিলে তেখেতে সেইকাৰণে লুটা মানুহ আমাক নালাগে দিয়া মানুহ আমাক লাগে সেইকাৰণে আমিও নতুন প্ৰজন্ম এফচু কৰিছিলোঁ প্ৰমোদ বড়োৰ লগত একেলগে কৰিছিলোঁ কিন্তু তেওঁ ব্যক্তিৰ দ্বাৰা এই অঞ্চলটো ডেভেলপ নহয় এই প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয় প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কেতিয়াও উন্নতি নহয় সেইকাৰণে আমিও সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ ওচৰত আহিছে আৰু সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ চিন্তা ধাৰাৰে বিটিচি উন্নতি হৈছে আৰু হ'ব সেইকাৰণে আগন্তুক ইলেকশ্যনত আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কথাটো চিন্তা কৰি অঞ্চলত যাতে দায়িত্ব লয় আৰু উন্নতি হ'ব লাগে শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদা পাব লাগে আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ চৰকাৰ বুলি সেইকাৰণে আমি আহিছোঁ আমাৰ ভৱিষ্যতটো নিজৰ হাতত মানে নিজৰ আঙুলিত নিৰ্ভৰ হ'ব সেইকাৰণে যেতিয়া সময় আহে চিন্তাধাৰা কৰি কিনি ভাল যাতে ডিচিশ্যন লয় আৰু কোনো ভাবিব নালাগে বিপিএফ দলত ময়ো নতুনকৈ আহিছোঁ কিন্তু আমাক কামাল আজাদ আমাক জিতেন আমাক বিপিএফে বিৰাট সন্মান দিছে কাম কৰিবলৈ সুবিধা দিছে ইউপিপিএলত এনেকুৱা নাপাব বেলেগ দলত এনেকুৱা নাপাব সেইকাৰণে যিসকলে ব্যক্তিয়ে মাইনগণ্য ব্যক্তি আজি যোগদান হ'ব আপোনালোকে সমান মৰ্যাদা পাব ইয়াত নতুন পুৰণা একো বুলি নাই এই বিপিএফ দলটো হাগ্ৰামা মহিলাৰ ছাৰৰ ঘৰৰ পৰিয়াল নিচিনা সেইকাৰণে আমি সমান মৰ্যাদা সমান সন্মান বিপিএফ দলত নতুন পুৰণা নাই বেলেগ দলত নতুন পুৰণা থাকিব যিসকলে আজি যোগদান হ'ব আপোনালোকে মনৰ অকণমানো ডাউট কৰিব নালাগে আমি সমাজৰ কাৰণে কাম কৰিম বিটিচি উন্নতিৰ কাৰণে কাম কৰিম হাজাৰ বছৰ ইয়াত ভালকৈ জীয়াই থাকিম দাদা ভাই হিচাপে কাম কৰিম এই হিংসা আৰু গৃহনা কৰা ৰাজনীতিক প্ৰমোদ বড়ো আৰু হীৰা চোৰণীয়াক আমি বিটিচিৰ পৰা উকালি পেলাব লাগিব তেনেহ'লে ইয়াত বিটিচিত শান্তি প্ৰতিষ্ঠা হ'ব উন্নতি প্ৰতিষ্ঠা হ'ব এইটোৱে ক'লোঁ চালবাৰী ডিষ্ট্ৰিক্টে আজি অৰ্গেনাইজাৰে আজি মোক দুআষাৰমান ক'বলৈ সুবিধা দিলে ইয়াৰ কাৰণে চালবাৰী ডিষ্ট্ৰিক্ট সমূহ কৰ্মকৰ্তাক মোৰ চাইডৰ পৰা আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াত সামৰিলোঁ থেংক ইউ